আসলতে সপোন জীয়াই থাকিলেই জীৱন ধুনীয়া ৰাতিপুৱা 8 বজাত উঠো যদিও মই নিজকে লেজি বুলি নকওঁ উঠিয়েই মাহঁতৰ লগত ভাতকেইটা খাই লওঁ গাড়ীৰ চাবিটো হাতত লৈ দিনটোলৈ বুলি ওলালো বাহিৰত আকাশলৈ চাই দেখিলো যে বতৰৰো মহিমা ধৰিব নোৱাৰি যেতিয়াই তেতিয়াই মোৰ ভটা ৰেইনকোটযোৰৰ ভিতৰেৰে পানী সোমাবও পাৰে বেছি দেৰি নকৰি ওলালো ঘৰৰ কাষতে থকা পথাৰখনলৈ এবাৰ চকু গ'ল চাওকচোন ঘাঁহবিলাকত কি ধুনীয়াকে পৰি আছে চৰাইবিলাক মোৰ মানে এটা বেয়া স্বভাৱ আছে মই যদি চৰাই চিৰিকটি বা ভাল ফ্ৰেম এটা দেখা পাওঁ চিধাই ৰহি কেনে কেপচাৰ কৰাত লাগি যাওঁ এনেকে পালাং পুলুং কৰি যাই থাকোতে মোৰ গাড়ীখনৰো মাজতে ভোক লাগিল মোৰ গাড়ীখনে অৱশ্যে মোৰ দুৰ্দশাৰ কথা বুজি পায় বেছি তেল নাখায় কিন্তু আহি গলো মোৰ পাৰ্কিং প্লেচ কিন্তু আজি বৰষুণ দি আছে ন ওপৰৰ পৰা পানীবিলাক ডাইৰেক্ট মোৰ গাড়ীৰ টাংকিতে পৰে আৰু সোমাই যায় টাংকিৰ ভিতৰত সেইবাবে অলপ দূৰত থলো এতিয়া ডাইৰেক্ট আৰু কামলৈকে যাওঁ আহিয়েই 19 সত্ত্বেও এইবিলাক চাফ কৰাত লাগি গলো আচলতে কিছুমান বস্তু আমি ভবাৰ নিচিনা কেতিয়াও নহয় মই যিটো লাইনত কেতিয়াও সোমাব বিচৰা নাছিলো সেইটো লাইনতে ভগৱানে ঠেলি দিলে আৰু এইটোকে সত্য বুলি মানে ইয়াতে সুখ বিচাৰিব লাগিব ৰাতিপুৱাৰ ভাগৰ কামখিনি কৰি হাত মুখ ধুই চাহ একাপ নাখালে কেনেকে হ'ব দাদাৰ হাতৰ 5 টকীয়া চাহ কাপ হাতত লৈ থিয় হৈ খোৱাৰ মজাটো 5 ষ্টাৰ হোটেলে কেতিয়াও দিব নোৱাৰে আজি দোকানৰ ভিৰ বহুতেই কম আছিল আৰু বতৰৰো ব্ৰাইটনেছ খুব নাছিল যদিও বেলি চাই সময় ক'ব নোৱাৰিলেও ঘড়ীয়ে কৈছিল যে ভাত খাবৰ সময় হৈছে ভাত খাই উঠি গণেশ মন্দিৰৰ মজিয়াতে অকণ জিৰালো আৰু মই যে কৈছিলো মই নিজকে লেজি বুলি নকওঁ কাৰণ মই ৰাতি 1 বজালৈকে 2 বজালৈকে নিজৰ সপোনক লৈ ব্যস্ত থাকো গতিকে 1 বজাত শুই ৰাতিপুৱা 8 বজাত উঠাটো হয়তো মোৰ বোধহয় একো বেয়া কাম নহয় দোকানৰ কাম আৰু পাৰ্চনেল কামটো বেলেঞ্চ কৰাটোৱে মোৰ প্ৰধান লক্ষ্য কামৰ মাজতে তোমাৰ ফটোখন ইনষ্টাত দেখিলে এনেকেই কামৰ মাজেৰে দিন গৈ ৰাতি হ'ল আৰু মোৰো ঘৰলৈ যাব সময় হ'ল যোৱাৰ আগতে খালো দহি ফুচকা আৰু সেইটো ইমানেই ডাঙৰ যে বৰ্তমান মই ঘৰত যাওঁ গাইজ চেনেলটো ছাবস্ক্ৰাইব আৰু পেজটো ফ'ল' কৰি দিবা ধন্যবাদ